UPPL राजखान्थि हान्जानि स्निथि गायसनथाइ सानखौ फालिदों। दिनै UPPL राजखान्थि हान्जानि स्निथि गायसनथाइ सानखौ गरेस्वर नोगोराव थानाय बिष्णु राभा भवनाव लानाय जादों। हाबाफारि बादियै फुंबिलिनि 7:30 रिंगायाव UPPL दोलोनि फिरफिला बिरहोनायजों लोगोसे मुंख्लंफोरनो बिबार बावनानै गिबि हाबाफारिखौ जागायनाय जायो। फुंबिलिनि 10 रिंगायाव UPPL दोलोनि स्निथि गायसनथाइ साननि केक हानाय हाबाफारि लायो। बेनि अनगायैबो मोनसे गुवार सावरायमेल लानाय जादों। बे हाबाफारियाव बाहागो लायो 22 नं तामुलपुर विधानसभा बियाबनि MLA जलेन दैमारी आरो BTCनि 30 नं गरेस्वर बियाबनि MCLA पवित्र कुमार बर' बिथांजों लोगोसे तामुलपुर जिल्ला UPPLनि बारग' आफादगिरि बिपुल कुमार बर' बिथांमोनजों लोगोसे दोलोनि गुबुन गुबुन बिफानाव थानाय दैदेनगिरिफोरजों लोगोसे मावथि बिथांमोना बाहागो लायो। হয়, আমি যেহেতু নিউজতো পাই আছোঁ আৰু মোক বাকী মানুহখিনিও জনাইছে, পাব্লিকো জনাইছে, গতিকে তেনেকুৱা আমি চালি জাৰি চাই থকা হৈছে। এদিনাও আমাৰ ৰেঞ্জাৰবিলাকক অৰ্ডাৰ দিয়া হৈছে, ডিপাৰ্টমেণ্টলি অৰ্ডাৰ দিয়া হৈছে, যিবিলাকে তেনেকুৱা হৈ আছে এইবিলাকৰ ওপৰত কাৰা একশ্যন লোৱা হ'ব। ময়ো হয়তো এইকেইদিন বাহিৰত থকাৰ কাৰণে মই সমষ্টিৰ কিছুমান ঠাইত হয়তো যাব পৰা নাই, কিন্তু মই পৰ্যবেক্ষণ কৰি আছোঁ আৰু তেনেকুৱা যদি আমি পাওঁ ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব। স্যার, অসম বিধানসভাৰ কেবিনেটৰ সিদ্ধান্ত লৈছে অসমৰ যিবিলাক মানে চৰকাৰী শিক্ষানুষ্ঠান আছে তাত ইংৰাজী আৰু মানে সমাজৰ যন্ত্ৰ মানে ইংৰাজীত গণিত ইংৰাজীত মানে হেৰি কৰা হ'ব। এতিয়া বড়ো সাহিত্য সভাই ইয়াত প্ৰটেষ্ট কৰিছে। এতিয়া আপোনালোকৰ ফালৰ পৰা হয়, এইটো যিখিনি চিন্তা চৰ্চা কৰিছে হয়তো চব যেনেকুৱা চিন্তা কৰিছে চবৰ লগত হয়তো অমিল হৈ যাব, এইটো নিমিলিবও পাৰে। আজি আমি চৰকাৰে যেনেকুৱা চিন্তা কৰি হয়তো এইটো ভাবিছে ইয়াৰ লগত আমাৰ বাকীবিলাকে যেনেকুৱা ভাবিছে ইয়াৰ লগত নিশ্চয় পাৰ্থক্য ওলাব, কিন্তু এইটো কেনেকুৱা সমস্যাবিলাক সমাধান কৰা হ'ব এইটো আগন্তুক দিনত ইয়াৰ ভাল এটা বিশ্লেষণ কৰি ইয়াৰ সমস্যাটো সমাধান কৰা হ'ব। এইটো ভাল হ'ব নে বেয়া হ'ব? এতিয়া যিবিলাকে শিক্ষাৰ নীতি বনাইছে এইটো যদি বেয়া হৈ যায় তেতিয়াতো সমগ্ৰ বিশ্বই শিক্ষাৰ ওপৰত আস্থা নাথাকিলেহেঁতেন। সপ্তম আমাৰ জন্মবাৰ্ষিক UPPLৰ তো এই চেগতে আমাৰ 4 আৰু 5 দুদিনীয়া কাৰ্যসূচীৰে আমি জন্ম বাৰ্ষিক পালন কৰিছোঁ। হিচাপে যোৱাকালি 4 তাৰিখে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। সমগ্ৰ বিটিআৰত 5 লাখৰো অধিক আমি বৃক্ষৰোপণ কৰিছোঁ আৰু সুন্দৰ এখন সুস্থ বিটিআৰ, সুস্থ সমাজ আৰু সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। এতিয়া আজি আমাৰ পতাকা উত্তোলন কাৰ্যসূচীৰ লগতে আমাৰ বিভিন্ন সমস্যাৰ ওপৰত আমি নিজৰ দলীয় কৰ্মীসকলৰ লগত আমাৰ মত বিনিময় কাৰ্যসূচী আছিল। তো ইয়াতে আমি মত বিনিময় কাৰ্যসূচী কৰিছোঁ। লগতে আমাৰ এইটোৱে যে বিটিআৰখন বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত উন্নয়ন আৰু একতাৰে আমি আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া যি নেতৃত্বত কাম কৰি আছে, গতিকে ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ আজিৰ এই বিশেষ দিনত যে ৰাইজৰ লগত আমি সদায় আছোঁ, ৰাইজৰ উন্নয়নে আমাৰ কৰ্ম, গতিকে এইটো আমি সদায় অটুট ৰাখি কাম কৰি যাম। নমস্কাৰ। আজি আমাৰ UPPL দলৰ ৰাজনীতি দলৰ জন্ম দিৱস মানে প্ৰতিষ্ঠা দিৱস হিচাপে আমি দুদিনীয়া কাৰ্যসূচী লৈছিলে। যোৱাকালি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল, এইটো আমি কৰাই উঠিলোঁ যোৱাকালি। আজি আৰু আমি ফ্লেগ হোষ্ট আৰু মানে ৰাজহুৱা সভা এইখিনি আমি আজি কৰাই তুলিলোঁ। এই অনুষ্ঠানত আমাৰ সন্মানীয় বিধায়ক তামুলপুৰ মানে বিধানসভা সমষ্টিৰ মাননীয় আমাৰ জলেন दैमारी ডাঙৰীয়া আছিলে। তেখেতে বিশেষভাৱে বক্তব্য দাঙি ধৰিলে আৰু আমাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে তেখেতে কিছু কথা আমাক কৈ গৈছে। মই তেখেতৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু মোৰ জীৱনত UPPL দলত যিটো আমি অন্তৰ্ভুক্ত হৈ যিখিনি দিন পালোঁ ইয়াত খুবেই আমি শান্তি পাইছোঁ। যিহেতু ইয়াত অস্ত্ৰ জনজননী আছিলে। মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ দলৰ সভানেতৃত্ব হৈ বিটিআৰ চৰকাৰৰ অংশীদাৰ হিচাপে মুখ্য সচিব হিচাপে তেখেতে বিটিআৰৰ চিফ হিচাপে যি মানে চৰকাৰ চলিছে বৰ্তমানত শান্তিপূৰ্ণভাৱে চৰকাৰ চলা বুলি ক'ব লাগিব আৰু ৰাইজেও আঁকোৱালি লৈছে। আৰু ৰাইজৰ ভিতৰত যিখিনি 40টা ডিপাৰ্টমেণ্টৰ যিখিনি যোৱা চৰকাৰৰ
যি মানে কৰাপশ্যন মানে দিশবিলাক বৰ্তমান উদ্ঘাটন হৈছে আৰু সেইটোৰ ক্ষেত্ৰত যি মানে পদক্ষেপ ল'ব লাগে ইয়াৰ ক্ষেত্ৰত আমাৰ শ্ৰী মহোদয়ে তীব্ৰ গতিৰে অফিচ আদালতৰ পৰা আদি কৰি যি কৰিব লাগে এই দিশটো টনকিয়াল হিচাপে কৰাই তোলা বুলি ক'ব লাগিব আৰু যিখিনি ফাণ্ড ৰিলিজ দিব লাগে মানে যিকে মানে লাইবিলিটিজ ফাণ্ড এইখিনি দিয়াৰ ক্ষেত্ৰত এটা অডিট কমিটি এটা গঠন কৰিছিলে আৰু সেইটো অফিচিয়েলি কৰি বৰ্তমানে সেই অডিট পাছ হোৱাৰ পিছতে যি লাইবিলিটিজ আছে সেইখিনি ৰিলিজ কৰাৰ এটা নীতি ওলাইছে হিচাপে আমি সঠিক পদত আহিব পাৰিছোঁ আৰু বৰ্তমানৰ চৰকাৰৰ যিখিনি ছাৰ্ভিচৰ ক্ষেত্ৰত যি আগৰ CSB মানে কমিটিয়ে চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ডে যি কৰিছিলে ইয়াৰ ক্ষেত্ৰতো মানে বহুত কিবা কিবি হৈছিলে কৰাপশ্যন হৈছিল হিচাপে সেইটো ক্ষেত্ৰতো প্ৰতিটো ডিপাৰ্টমেণ্ট আৰু তো মানে ক্ষেত্ৰত যিখিনি মানে বিষয়া ক্ষেত্ৰত ভেকেণ্ট পষ্ট আছে সেইবিলাকক ফিল আপ কৰাৰ কাৰণে যি কাৰ্যপন্থা ল'ব লাগে সেইটো দিশতো আমাৰ শ্ৰী মহোদয়ে সঠিক এটা ৰাস্তা ওলাই পৰিছে হিচাপে যিখিনি আমাৰ ইলেকশ্যন আগমুহূৰ্তত কৈছিলে 10,000 যুৱ যুৱতীক সংস্থাপন দিয়াৰ ক্ষেত্ৰত বৰ্তমানত আমি শ্ৰী মহোদয়ৰ পদক্ষেপটো এইটোৱে ক'ব লাগিব যিটো 99ৰ মানে এপইণ্টমেণ্ট দিলে মানে 302জন তাৰে ভিতৰত আৰু 1009জনৰ ভিতৰত 302জনটো দিয়া হ'ল আৰু যিখিনি শিক্ষক আছিলে সেইখিনিও বৰ্তমান দি উঠিলে পৰ্যায়ক্ৰমেভাৱে সেনেকৈ মানে বিভাগীয় যিখিনি পদক্ষেপ মানে খালী পোষ্ট ফিল আপ কৰা ইয়াৰ ভেটেনাৰী ছেকশ্যনটোত বৰ্তমান ইণ্টাৰভিউ হ'বলৈ গৈ আছে হিচাপে আমি সঠিক দিশতে আছে বুলি ক'ব পাৰোঁ আৰু ৰাইজেও আঁকোৱালি